গুড মৰ্নিং আপোনালোক সকলোকে মোৰ নমস্কাৰ জনাই মোৰ এই ব্লগটো আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ আৰু আপোনালোকৰ সহযোগিতাত আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। তো আজি হৈছে 7 তাৰিখ দেওবাৰ। ৰাতিপুৱা এতিয়া 10টাই বাজিল। আমি এতিয়া চাহ খাবলৈ ওলাইছোঁ আৰু আজি দেওবাৰ সকলোবিলাকে দেৰিকৈ উঠিছিলে, সেইকাৰণে চাহ খোৱাও দেৰি হ'ল। মই উঠিছিলোঁ সোনকালে, কিন্তু সকলোৱে উঠা নাই, সেইকাৰণে আৰু ময়ো চাহ খাব পৰা নাই। ছোৱালীজনী উঠি গ'ল আৰ্ট ক্লাছলৈ, তাইক আৰ্ট ক্লাছত বিস্কিট খুৱাই পঠালোঁ। তো আমি এতিয়া চাহ খাই আছোঁ। 10টা বাজিল। এতিয়া চাহ খাই ইয়াৰ পিছত আৰু কাম ষ্টাৰ্ট কৰিব লাগিব। ইহঁত দুটাও বিস্কিটেই খাইছে, অলপ পিছত বেলেগ কিবা এটা বনাই দিব লাগিব গোটেইকেইটাকে। তো এতিয়া কামবোৰ আৰম্ভ কৰোঁ, তাৰপিছত চাওঁ কি বনাওঁ। ৰুমটোৰ অৱস্থা দেখিছেনে? ল'ৰা ছোৱালীকেইটাই বিছনা আৰু চোফা একেলগ কৰি দিছে। একেলগ কৰি ইহঁতে এনেকৈয়ে খেলি থাকে। অকলশৰীয়া সংসাৰ, দেৰি হ'লেও নিজেই কৰিব লাগিব, সোনকাল হ'লেও নিজেই কৰিব লাগিব। ব'লক এতিয়া কামবোৰ সোনকালে শেষ কৰি লওঁ, তাৰপিছত আৰু দিনটোৰ বহুত কাম আছে। কিবা কওঁতে আৰু দেখাওঁতে যদি ভুল হৈছে, প্লিজ আপোনালোকে কমেণ্ট কৰি মোক জনাব কোনটো ভুল হৈছে, তেতিয়াহে মই সেই ভুলটো শুধৰাবলৈ চেষ্টা কৰিম। আপোনালোকৰে কোনোবা বাইদেউ, ভণ্টি, জীয়ৰী, বোৱাৰী, ভাবি মোৰ লগতেই থাকিব আৰু আপোনালোকৰ সহযোগিতাতে যাতে ময়ো অকণ আগবাঢ়িব পাৰোঁ আৰু মোৰো অকণমান সাহস হয়। সংসাৰৰ কাম ডেইলি একেই কামেই কৰিব লাগে। ৰাতিপুৱা উঠা, ঘৰ চাফা কৰা, ৰন্ধা বঢ়া, ডেইলি একেই কাম। সেইকাৰণে দুদিনমানৰ কাৰণে অলপ ছুটি লৈ বাহিৰত ফুৰিবও যাব লাগে। মই যে বিছনা চাদৰখন পাৰোঁ, চাৰিওটা কৰ্ণাৰত এটা এটা গাঁঠি দি মেট্ৰেছত সুমুৱাই দিওঁ আৰু দিনটোৰ কাৰণে আৰু বিছনা চাদৰখন নিহিলে খুচমুচ নহয়। ল'ৰা ছোৱালী থকাৰ ঘৰটো, সেইকাৰণে এইবোৰ ট্ৰিক লগাবলগীয়া হয়। এই গৰমতো চাওকচোন ব্লেংকেটকেইখন বিছনাত ৰাখিবলগীয়া হৈছে, কিয়নো মোৰ ছোৱালীজনী ৰাতি টোপনি মাৰোঁতে ব্লেংকেট লাগিবই। তো ব্লেংকেট লয় ঠিকেই, কিন্তু ৰাতি আকৌ গাত নাথাকেই ব্লেংকেট। কালি যে কাপোৰ সোপা ধুইছিলোঁ, চাওকচোন এনেকেই আছে, সামৰাই হোৱা নাই। এতিয়া এইবোৰো সামৰি লওঁ। মই কাপোৰ সামৰিলে চবৰে কাপোৰ এক্সট্ৰা কৰি লওঁ। মোৰটো মোৰ ফালে লওঁ, দেউতাকৰটো দেউতাকৰ ফালে আৰু ল'ৰাটো ল'ৰাৰ ফালে, ছোৱালীজনী ছোৱালীৰ ফালে। এনেকৈ সামৰিলে সোনকালে সামৰা হৈ যায়গৈ। মাজে মাজে আকৌ ল'ৰাটো বায়েক আৰু ককায়েকৰ কমপ্লেইন দিবলৈ আহে। সৰু সৰু বস্তু যেনে মোজা, ৰুমাল, টাৱেল, এইবোৰ এটা সৰু বাস্কেটত থৈ দিওঁ। সিহঁতে কৈ আছে শহাপহুকেইটাক বোলে গা ধুৱাব। মই কৈছোঁ নালাগে, অলপ পিছত গা ধুৱাবা। তো সিহঁতে মানা নাই, মোক জোৰ কৰি আছে। ভয়ে লাগে, শহাপহুকেইটা অকণ আলসুৱা ধৰণৰ নহয়, সিহঁতে ক'ৰবাত কিবা টিপি দিব, ভয়ে লাগে অকলে এৰিবলৈ। আমাৰ আকৌ মানে পেহীয়েকৰ ল'ৰাটো এনেকুৱা পোহনীয়া বস্তুৰ প্ৰতি তাৰ আকৰ্ষণ এটা বেছি আছে। মাছৰ প্ৰতি বেছি আছে। মাছ পালে তাক আৰু একো নালাগে, দিনটো মাছৰ লগতেই খেলি থাকে। মই মানা কৰিলোঁ যে দুইটাই গুচি গ'লগৈ। পেহীয়েকৰ ল'ৰাটোৰ আকৌ গৰম বেছি লাগে, সি প্ৰায় খালী গায়েই থাকে। তাক কৈছিলোঁ এটা গেঞ্জি পিন্ধিবলৈ, কিন্তু সি নিপিন্ধে বোলে। হৈ গ'ল কাপোৰ সামৰা। এতিয়া ঘৰকেইটা সাৰি লওঁ আৰু মচি লওঁ, তাৰপিছত চাফাৰ কাম শেষ হ'ব। চাওকচোন ক'ত ক'ত কাগজ পত্ৰ পেলাই ৰাখে, এইবোৰ বিচাৰি বিচাৰি চাফা কৰিব লাগে।
চাওক কিমান কামিলা, এটা কামো সাৰি নাযায়। ডাঙৰ হ'লে বা কৰেনে নাই, এতিয়া সৰুতে চাওকচোন কিমান কাম কৰে। ঘৰটো মচিম বুলি মপটো আনি ৰাখিছিলোঁ, সিহে বোলে মচে। হেল্প কৰা মানুহৰ অভাৱ নাই। চাওকচোন সিহঁতৰ কাৰণে পুৰি কেইটামান বনাবলৈ আহিলোঁ, ইয়াতো সিহঁতৰ কাম। মোক কৰিবই নিদিয়ে, সিহঁতেই চব কৰে। মোৰ ছোৱালীজনী এই যে ব্লু কালাৰৰ এইটো লৈ আছে, এইটো এটা ম'ম' মেকাৰ আছিলে। অনলাইন অৰ্ডাৰ দিছিলোঁ, একদম বেয়া। আপোনালোকে কেতিয়াও অৰ্ডাৰ নিদিব। নে ম'ম' হয় নে পুৰি হয়, একোৱেই নহয়। কেইটামান পুৰি বনালোঁ আৰু ৰাতিৰেই অলপ মাংসৰ তৰকাৰী আছিলে, এই দিয়ে ইহঁতৰ আজি ব্ৰেকফাষ্ট কৰাই দিম। মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগে প্লিজ কমেণ্ট কৰিবচোন। আৰু আপোনালোকৰ কমেণ্টৰ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। বহুতৰ ভিডিঅ'ত বহুত কমেণ্ট পঢ়ে, মোৰো এনেকৈ পঢ়িবলৈ মন যায় আৰু ৰিপ্লাই দিবলৈ মন যায়। ইহঁতক এতিয়া পুৰি খাবলৈ দিছোঁ আৰু ইহঁতৰতো টিভি নহ'লে নহয়েই। খাই থকাৰ মাজতে মোৰ ল'ৰাটো আকৌ পানীও পেলাই দিলে। চাওক পেহীয়েকৰ ল'ৰাটো প্ৰায় খালী গায়ে থাকে, তাৰ গৰম বেছি লাগে আৰু সিহঁতৰ ঘৰত AC আছে, আমাৰ ঘৰত নাই, সেইকাৰণে তাৰ আমাৰ ইয়াতে বেছি গৰম লাগে। গা পা ধোৱা হ'ল। কালি যে মাথা ধুম বুলি ভাবিছিলোঁ, আজিহে ধোৱা হ'ল। আৰু আজিও বহুত কাপোৰ ধোৱা হৈছে, কিন্তু আজি মই ধোৱা নাই, দেউতাকে ধুইছে। আজি প্ৰায় বগা কাপোৰ ধোৱা হৈছে আৰু তেওঁৰ ডিউটিৰ বেছি কাপোৰ আছে, সেইকাৰণে তেওঁৱে আজি ধুইছে। আৰু দেখিছেনে বাহিৰত ৰ'দটো ইমান কাঢ়া, অলপ দেৰিও বাহিৰত থাকিব নোৱাৰি। আৰু গা ধোৱাৰ পিছতে আকৌ গৰম লাগি যায়। চাওকচোন মোৰ বান্দৰটোক, এনি টাইম ক'ৰবাত উঠি থাকে। মাথা ধুওঁতে কাণৰ ফুলিযোৰা বাথৰুমতে এৰি আহিছিলোঁ, সেইটোৱে জল্দি আনি পিন্ধি ল'লোঁ। গা পা ধুই আহিলোঁ কিটচেনলৈ লাঞ্চৰ যোগাৰ কৰিবলৈ। তো আজি ৰঙালাও আৰু আলু দি কণীৰ তৰকাৰী বনাই দিওঁ আৰু দালি বনাম, এইখিনিয়ে বনাম আজি, আৰু বেছি একো নবনাম। ইহঁতকেইটাক আগতীয়াকৈ খাবলৈ দিছোঁ আৰু ল'ৰাটোকো দিছিলোঁ, কিন্তু সি উঠি গ'লগৈ নোখোৱাকৈ। আজিৰ ভিডিঅ'টো 2 দিনৰ আছিল আৰু এইটো হৈছে 8 তাৰিখৰ ভিডিঅ'। দুপৰীয়া ৰঙালাওৰ খাৰ তৰকাৰী বনাইছিলোঁ কাৱৈ মাছ দি। তাৰপিছত আৰু মোৰ মোবাইলটো কিবা হৈ গ'ল, কাম নকৰা হ'ল আৰু শ্বুট কৰিব নোৱাৰিলোঁ, গতিকে খাৰৰ তৰকাৰীখিনিয়ে দেখালোঁ। প্ৰথমতে কাৱৈ মাছকেইটা নিমখ আৰু পানী দি বইল কৰি উঠাই ল'লোঁ। তাৰপিছত কেৰাহীটোত ৰঙালাও খাৰ আৰু নিমখ দি ৰঙালাওখিনি গলি যোৱালৈকে সিজাই ল'লোঁ। ইয়াৰ মাজতে মই আদা নহৰু আৰু জালুকৰ গুড়া দিছিলোঁ। তাৰপিছত পানী দিলোঁ ৰঙালাওখিনি সিজাৰ পিছত, তাৰপিছত মাছ দিলোঁ, হৈ গ'লগৈ ৰঙালাও তৰকাৰী। এতিয়া তৰকাৰীখিনি উতলাৰ পিছত গেছটো বন্ধ কৰি দিম। আজিৰ কাৰণে ইমানখিনিতে ৰাখোঁ, তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।